Hello guys, মই শিখাই পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল শিখামণি পাকঘৰৰ অন্যটা ভিডিঅ লৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো আলু পৰাঠা। আলু পৰাঠা ৰেচিপি মই আগতেও এটা দিছো যেটো মই একেবাৰে সহজ পদ্ধতিৰে বনাইছো। এটো সহজে হয় তথাপিও যোৱাবাৰ দিয়াতকৈ এটো অলপ বেলেগ পদ্ধতিৰে বনাইছো। গতিকে আপোনালোকে ভিডিঅটো শেষলৈকে চাবচোন স্কিপ নকৰাকৈ। আৰু মই কিদৰে বনাইছো আপোনালোকে চাই যদি ভাল পায় তেতিয়াহলে লাইক কৰিব, কমেন্ট কৰিব, বন্ধুবৰ্গৰ সৈতে মোৰ ভিডিঅসমূহ শেয়াৰ কৰিব। আৰু যদি মোৰ চেনেললৈ কোনোবা নতুনকৈ আহিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব আৰু অল কৰি দিব যাতে মই যিসমূহ ভিডিঅ' দিওঁ সেইসমূহ আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলত চাবলৈ পায়। তেতিয়াহলে বলকচোন পলম নকৰাকৈ মইনো আলু পৰাঠা কেনেকৈ বনালো চাওঁ। এয়া মই 8-9টা মানৰ জোখৰ আটা লৈছো আৰু ইয়াতে দিছো অকনমান নিমখ আৰু 3-4 চামুচ মান দিছো ৰিফাইন তেল। আৰু এইখিনি মই এতিয়া ভালদৰে গুটে তেলখিনিৰ লগত আটাখিনি মিক্স কৰি লম, নিমখ আৰু আটাখিনি। আৰু এতিয়া মই ইয়াতে কুহুমীয়া গৰম পানী দি ভালদৰে আটাটো একদম কোমলকৈ মঠি লম। আমি সাধাৰণতে যিদৰে ৰুটি বনাওতে আটাটো মঠো তাতকৈ আমি খুব কোমল কৰিব লাগিব, কাৰণ কোমল কৰিলে বস্তুটো বেলিবলৈ ভাল হয়। যেতিয়া ৰুটিখনত আলুখিনি ভৰাই দিয়া হয় যেতিয়া আমাৰ এই মঠাখিনি কোমল হয় তেতিয়া চাৰিওফালে বেলিবলৈ খুব সুবিধাজনক হয় আৰু ভাল হয়, খাবলৈও খুব সফট হয়। গতিকে আপোনালোকে যিমান পাৰে নৰ্মেল ৰুটি বনোৱাৰ কনসিস্টেন্সি যিটো ৰাখে সেই তাতকৈ অলপ কোমল কৰিবলৈ যত্ন কৰিব। এতিয়া মই এইখিনি খুব ভালকৈ কোমলকৈ মঠি লম। এয়া চাওক মোৰ প্ৰায় মঠি লোৱা হৈ গৈছে। এয়া আপোনালোকে দেখা পাই অনুমান কৰিব পাৰিছে মই কিমান কোমল কৰিছো। এয়া মই আপোনালোকক এইদৰে আঙুলিটো সহায়েৰে দেখুৱাইছো। এয়া চাওক কি ধুনীয়া হৈছে নহয়নে? আপোনালোকেও ঠিক এইদৰে কৰিব। আৰু মই ইয়াতে লৈছো এয়া অলপ মান ধনিয়া, 2টা জলকীয়া আৰু মিহিমিকৈ কাটি লোৱা এটা ডাঙৰ সাইজৰ পিয়াজ, আদা 1 ইঞ্চি মান লৈছো মই ৰুকনিতে ৰুকি লৈছো। আৰু এয়া লৈছো পদিনা পাত, বেছি নহয় কেইখিলামান মই মিহিকৈ কাটি লৈছো। আৰু 2টা আলু বইল কৰি এতিয়া জোখমতে নিমখ দিছো। এইখিনি ভালদৰে মই পিটিকা বনাই লম। পিটিকাটো খুব আপোনালোকে ভালদৰে বনাব যাতে আলু কোনো ডাঠকে ৰৈ নাযায়, খুব মিহি হয়। এতিয়া মই এয়া পিটিকাখিনি বনাই লোৱা হৈ গৈছে। এতিয়া মই প্ৰায় 8-9টা মান মই 8-9টা মানৰ জোখৰে কৰিছো। এতিয়া 8টাই ওলাই নে 9টা ওলাই মই এতিয়ালৈকে কনফাৰ্ম নহয়। গতিকে মই এইখিনি আলুখিনি সমান জোখত গোটেইখিনি কৰি ললো। এতিয়া মই এইদৰে আটাৰে বল বনাই লম আৰু বেলি লম। প্ৰথমতে মই এটা লুচিটোৰ আকাৰত বেলি লম। এয়া মোৰ বেলি লোৱা হৈ গৈছে। এতিয়া মই এই পিটিকাখিনি ইয়াৰ মাজতে দি দিছো আৰু এতিয়া এইদৰে ভাজ দি এইখিনি ভৰাই ললো। আৰু ইয়াতে এতিয়া মই দি দিম শুকান আটা দি দিলে মঠিবলৈ সুবিধা হয়। এয়া আটা চাৰিওকাষে লগাই লৈছো আৰু খুব আলসুৱাকৈ বেলি লম। আপোনালোকে খুব খৰধৰকৈ নেবেলিব, একদম আলসুৱাকৈ বেলিব, নহলে ফাটি ইয়াৰ পৰা আলুখিনি ওলাই যোৱাৰ চান্স থাকে। এয়া মোৰ এটা বেলি লোৱা হৈ গৈছে। ঠিক সেই পদ্ধতিৰে একেলগে মই আটাখিনি বেলি ললো। এতিয়া মই আপোনালোকক বনাই দেখুৱাইছো। এয়া চাওক প্ৰথমতে শুকান ৰুটি যিদৰে বনাই সেইদৰে বনাই ল'ব। এতিয়া মই লুটিয়াই ললো। ইয়াতে দিছো এতিয়া ৰিফাইন তেল। আপোনালোকে যদি ঘি ভাল পায় তেতিয়াহলে ঘি ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এইদৰে তেল লগাই ললো আৰু এইদৰে অলপ অলপকৈ হেঁচি দিছো। এয়া চাওক মোৰ ইমান ধুনীয়া হৈছে নহয়নে? এয়া এইখন মোৰ হৈ গ'ল চাওক ওচৰৰ পৰা। এইদৰে আটাইকেইটা মই একে পদ্ধতিৰে বনাই ল'ম। খাবলৈ খুব টেষ্টি হয়। আপোনালোকে আলু পিটিকাখিনি যিকোনো ধৰণৰ মছলা ব্যৱহাৰ কৰিব পাৰে, যেনে গৰম মছলা হওক বা জনি হওক, কিন্তু মই একদম নৰ্মেলকৈ বনাইছো। যিসকলে মছলা প্ৰিয় সেইসকলে মছলা ব্যৱহাৰ কৰিব পাৰে। এয়া মোৰ একে পদ্ধতিৰে গোটেইখিনি বনাই লোৱা হৈ গৈছে। এয়া চাওক মই আপোনালোকক গোটেইখিনি দেখুৱাইছো। মোৰ 9টা হ'ল মুঠতে।
এয়া আপোনালোকে যিকোনো আচাৰ চাটনি নাইবা যিকোনো চব্জিৰ লগতে আলু পৰঠা খাব পাৰে যাৰ যি প্ৰিয় এতিয়া মই ইয়াতে লৈছোঁ কেঁচা পিঁয়াজ আৰু লৈছোঁ আমৰ আচাৰ এয়া আৰু এয়া লৈছোঁ ঘুগুনিৰ লগত মই আলু পৰঠা খাই খুব ভাল পাওঁ এয়া মোৰ হৈ গৈছে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু ইয়াতকৈ সহজ পদ্ধতিৰে বনাবলৈ মই তলত ডেছক্ৰিপশ্যনত লিংক দিম আপোনালোকে চাব পাৰে